ৰমজানৰ ৰোজাত মুছলমানসকলে একো নোখোৱাকৈ কেনেকৈ থাকে? ইছলামী ধৰ্মসকলে যেটো ত্যাগ কৰে আৰু এতিয়া বৰ্তমান যেটা ৰোজাৰ মাছ চলে তেওঁলোকৰ ইমান ৰ'দ দিয়ে আৰু ইমান গৰম দিয়ে। আমি দেখোন আধা ঘণ্টা একো নোখোৱাকৈ থাকিবই নোৱাৰো। আৰু আমি আধা ঘণ্টা সময় পানী নাখালে আমাৰ কেনেকুৱা লাগে, বাৰে বাৰে থু পেলালে আমাৰ কেনেকুৱা লাগে, মানে পানী বটল কিনি খাওঁ নেকি, ডিঙি চিঙি শুকাই যায় থু পেলালে। সঁচাকৈ মুছলমান লোকসকলে আল্লাহৰ বাবে সকলো ত্যাগ কৰিব পাৰে। আপোনালোকে এমাহ দিনজোৰা যে ৰোজা ৰাখে, মই ভাবোঁ এইটো আল্লাহৰ নামত মানে ত্যাগ কৰে। গোটেই দিন একো নোখোৱাকৈ এক মাহ আল্লাহৰ ৰাস্তাত ত্যাগ কৰে। ভাবি চাওকচোন ৰাইজ, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এইবাৰ ৰমজান মাহক লৈ এগৰাকী হিন্দু মহিলাই আগবঢ়াইছে গুৰুত্বপূৰ্ণ মন্তব্য। আল্লাহৰ নামত ইমান ত্যাগ, তো মোৰ কথাখিনি কওঁতে ভুল হ'ব পাৰে। ইছলামী ধৰ্মসকলৰ যিসকলৰ ৰোজাৰ মাহ চলি আছে আৰু তেওঁলোকৰ মানে চব এটা কথা মন কৰিব দেই, তেওঁলোকে যিমান মুছলমান মানুহ আছে গোটেই মানে ৰোজা ৰাখি আছে। কিছুমানে ৰাখিছে, কিছুমানে নাই ৰখা, তো কোৱাতে ভুল হ'ব পাৰে ইছলামী ধৰ্মসকলৰ কাৰণে। তো আগতে মই ক্ষমা বিচাৰিছোঁ। মই ভাবোঁ, মোৰ মনৰ কথাটোহে কৈছোঁ দেই, আপোনালোকে এমাহ দিনজোৰা যে ৰোজা ৰাখে, মই ভাবোঁ এইটো আল্লাহৰ নামত মানে ত্যাগ কৰে। জনাব দেই কমেণ্ট বক্সত আপোনালোকে। মই নাজানো, মোৰ যিটো মনত আহিছে মই সেইটো কথাই প্ৰকাশ কৰিছোঁ। আৰু তেওঁলোকৰ নিচিনা ত্যাগ হ'ব লাগে আচলতে। ইছলামী ধৰ্মসকলে যেটো ত্যাগ কৰে আৰু এতিয়া বৰ্তমান যেতিয়া ৰোজাৰ মাহ চলে তেওঁলোকৰ ইমান ৰ'দ দিয়ে আৰু ইমান গৰম দিয়ে। আৰু আমি আধা ঘণ্টা সময় পানী নাখালে আমাৰ কেনেকুৱা লাগে, বাৰে বাৰে থু পেলালে আমাৰ কেনেকুৱা লাগে, মানে পানী বটল কিনি খাওঁ নেকি, ডিঙি চিঙি শুকাই যায় থু পেলালে। তো তেওঁলোকে এমাহ দিনজোৰা ৰোজা ভাঙাৰ পিছত তেওঁলোকে কিবা খায়, সেইটো তেওঁলোকৰ নিয়ম। কিন্তু মোৰ মনৰ কথাটো কৈছোঁ, নিশ্চয় তেওঁলোকে এইটো আল্লাহৰ নামত ত্যাগ কৰে, কাৰণ গোটেই বছৰটো তেওঁলোকেতো খায়ে, বা আমিও খাওঁ গোটেই বছৰটো। তো আল্লাহৰ নামত এমাহ দিন কিয় ত্যাগ কৰিব নোৱাৰে? হয়তো তেওঁলোকৰ নিয়ম এনেকুৱা। মই মানে বহুত মই ঈশ্বৰৰ শ্ৰীচৰণতো মই প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকক শক্তি দিয়ক এমাহ দিনটো ৰোজা ৰাখিবৰ কাৰণে। তেওঁলোকক বহুত শক্তি দিয়ক, যাতে তেওঁলোকে সুস্থ থাকে আৰু সুস্থ শৰীৰটো লৈ তেওঁলোকে এমাহ দিনটো ৰোজা ৰাখক।